লাখ লাখ মানুহৰ নাম কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা। যদি আপুনি এছআইআৰত সঠিক তথ্য দিব নোৱাৰে অথবা সঠিক ডকুমেন্টছ দিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ নামো কটা যাব পাৰে ভোটাৰ তালিকাৰ পৰা। ইতিমধ্যে কিন্তু আজিৰ পৰা সমগ্ৰ অসমতে এছআইআৰ কাম আৰম্ভ হৈ গৈছে। আজিৰ পৰাই আপোনাৰ ঘৰত EC অফিচাৰ অথবা বিয়ালৈ গৈ ভোটাৰৰ বিষয়ে জানিব। আৰু যদি আপুনি সঠিক তথ্য দিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ নামটো কৰ্তন কৰা হ'ব। ইতিমধ্যে কিন্তু আসাম ইলেকশ্যন কমিশ্যন অফিচৰ পৰা এখন জাননী জাৰি কৰিছে, য'ৰ পৰা আপুনি সকলো তথ্যবোৰ জানিব পাৰিব। তো ফ্ৰেণ্ডসকল, আহা কি জাননী দিছে আমি সেই জাননীটোৰ বিষয়ে অলপ জানি বুজি আহো। বন্ধু বান্ধৱীসকল, প্ৰথমতে আমি এইটো ইয়াতে অহাৰ লগে লগে দেখা পালো বিশেষ সংশোধনী 2026 অসম ৰাজ্যৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী গুৰুত্বপূৰ্ণ তালিকা, য'ত বিএলঅ'ৰ জৰিয়তে ঘৰে ঘৰে H2H মানে হোম টু হোম সত্যাসত্য নিৰূপণ কৰিব। আৰু এইটোৰ কাম আৰম্ভ হ'ব 22/11/2025 শনিবাৰৰ পৰা 20/12/2025 শনিবাৰলৈ। মানে আপোনাৰ নৱেম্বৰৰ 22 তাৰিখৰ পৰা শনিবাৰৰ পৰা আৰু আপোনাৰ ডিচেম্বৰৰ শনিবাৰ 20 তাৰিখলৈকে এইটো কাম চলি থাকিব। আৰু বন্ধু বান্ধৱীসকল, ইয়াতে যদি আলোচনা কৰো, খচৰা ভোটাৰ তালিকাৰ প্ৰকাশ কৰা হ'ব 27/12/2025 তাৰিখে শনিবাৰ দিনা। আৰু যদি আপুনি দাবী আৰু আপত্তি দাখিলৰ সময়ৰ সীমা যদি জানিব খোজে, তেতিয়াহ'লে 27/12/2025 শনিবাৰৰ পৰা আপোনালোকৰ 22/1/2026 বৃহস্পতিবাৰলৈকে আপুনি আপত্তি দাখিল কৰিব পাৰে। মানে আপোনাৰ যদি আপোনাৰ নামত যদি নামটো কটা গৈছে বা আপোনাৰ যেতিয়া এছআইআৰ কৰিছিল তেতিয়া যদি আপুনি সঠিক ডকুমেন্টছ দিছিল কিন্তু তথাপিও আপোনাৰ নামটো কটা গৈছিল, তেতিয়াহ'লে আপুনি দাবী আপত্তি জনাব পাৰিব। আৰু সেইটোৰ সময় হৈছে 27/12/2025 পৰা 22/1/2026 লৈকে আপুনি এই আপত্তিটো জনাব পাৰিব বা দাখিল কৰিব পাৰিব। আৰু বিশেষ প্ৰচাৰৰ দিন মানে এইটো চোৱাৰ কোনো বা দেখাৰ কোনো প্ৰয়োজন নাই। তাৰপিছত তলত আহক বন্ধু বান্ধৱীসকল আমি আলোচনা কৰো। আৰু বন্ধু বান্ধৱীসকল, ইয়াতে যদি আলোচনা কৰো দাবী আৰু আপত্তিৰ নিষ্পত্তি কেতিয়া হ'ব। দাবী আৰু আপত্তিৰ সময়ছোৱাত নাগৰিকসকলে তলত দিয়া প্ৰমাণ পত্ৰসমূহ ব্যৱহাৰ কৰিব পাৰিব। যেনেকুৱা প্ৰমাণপত্ৰ 6 মানে 6 নম্বৰ ফৰ্মত আছে, এগৰাকী নতুন ভোটাৰ হিচাপে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ দাবীৰ বাবে আবেদনকাৰীয়ে স্বেচ্ছাই এই প্ৰমাণপত্ৰ নিজৰ আধাৰ নম্বৰৰ প্ৰদান কৰিব পাৰিব। তাৰপিছত আহক আমি আলোচনা কৰো 7 নম্বৰ ফৰ্মটো মানে বা প্ৰমাণপত্ৰ 7, বৰ্তমান ভোটাৰ তালিকাত প্ৰস্তাৱিত নাম অন্তৰ্ভুক্ত কৰাৰ আপত্তি বা কোনো নাম কৰ্তন কৰাৰ বাবে আবেদন। মানে এইটোৰ মানে হ'ল আপুনি যদি নাম আছে বা যদি কৰ্তন কৰিবলৈ বিচাৰে বা নাম যদি অন্তৰ্ভুক্ত কৰিবলৈ বিচাৰে, তেতিয়াহ'লে আপুনি কৰিব পাৰিব। আপুনি যদি আপোনাৰ নাম যদি বা কোনোবা গাঁৱৰ এজনৰ নাম যদি কৰ্তন কৰিবলৈ বিচাৰে তেতিয়াহ'লে কৰিব পাৰিব, আৰু যদি অন্তৰ্ভুক্ত কৰিবলৈ বিচাৰে তেতিয়াহ'লে আপুনি অন্তৰ্ভুক্ত কৰিব পাৰিব। তাৰপিছত বন্ধু বান্ধৱীসকল, ইয়াতে আহা প্ৰমাণপত্ৰ বা ফৰ্ম 8ত কি কৈছে, বাসস্থান স্থানান্তৰণ সমষ্টিৰ ভিতৰত বা বাহিৰত সংশোধন অন্তৰ্ভুক্তিৰ উন্নতিকৰণ, ভোটাৰ পৰিচয় পত্ৰ সলনি কৰা আৰু দিব্যাংকৰ ব্যৱস্থা চিহ্নিত কৰাৰ বাবে আবেদনকাৰীয়ে স্বেচ্ছাই এই প্ৰমাণপত্ৰত নিজৰ আধাৰ নম্বৰ প্ৰদান কৰিব পাৰিব। মানে এইটোৰ কথা হৈছে বন্ধু বান্ধৱীসকল, আপুনি যদি আগতে অইন ঠাইত আছিল বা এতিয়া আপুনি গাঁৱত আহিবলৈ বিচাৰিছে, তেতিয়াহ'লে বা এক ঠাইৰ পৰা আন ঠাইত আপুনি নাম কৰ্তন কৰি লৈ ল'ব পাৰিব। মানে আপুনি এক ঠাইৰ পৰা আন ঠাইলৈকে আপুনি নামটো ট্ৰেন্সফাৰ কৰিব পাৰিব। অসমৰ কিবা এটা ডিষ্ট্ৰিক্টত আপুনি যদি বসবাস কৰি আছিল, আপুনি সেই ডিষ্ট্ৰিক্টৰ পৰা যদি বেলেগ ডিষ্ট্ৰিক্টত যদি আপুনি যাব খোজে, তেতিয়াহ'লে এইটোৰ জৰিয়তে আপুনি কৰিব পাৰিব। বা বাহিৰৰ পৰা যদি আহে তেতিয়াহ'লে আপুনি ইয়াত অন্তৰ্ভুক্ত কৰিব পাৰিব, আৰু ইয়াৰ পৰা আপুনি বেলেগ ঠাইতো আপুনি অন্তৰ্ভুক্ত হ'ব পাৰিব। তো বন্ধু বান্ধৱীসকল, কি সংশোধনী আহিছে বা কি কি কৰিব লাগে বা কি কি ডকুমেন্টছ লাগে, এই সকলোবোৰ আপডেট আহি থাকিব আৰু আপডেটৰ বিষয়ে আমি দি থাকিম। আপুনি যদি আমাৰ চেনেলত নতুন আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো আমি এনেকুৱা নতুন নতুন আপডেট বিলাক দি থাকিম। আৰু আমাৰ চেনেলটো
আৰু আমাৰ চেনেলৰ লগত সদায় আপোনালোকে জড়িত হৈ থাকিব। কি কি নথি-পত্ৰ লাগিব বা কি কি ডকুমেন্টছ জৰুৰী হ'ব বা কি কি কৰিব লাগিব, এই সকলোবোৰ আমি আপডেট দি থাকিম। তো বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা।